Like, share and subscribe this channel for latest updates. এখন কমিটিয়ে বিশ্ববিদ্যালয় এখনৰ প্ৰাক্তন উপাচাৰ্যৰ নেতৃত্বত গঠিত হোৱা এখন কমিটিয়ে কি ধৰণে মূল্যায়ন কৰিব তাৰ এটা ফৰ্মুলা দিছিল আৰু মই খুব সন্তুষ্ট য'ত মানুহে এটা প্ৰশ্নবোধক চিন ৰাখিছিল যে আমাৰ সেৱাৰ অধীনত বা বিদ্যালয়সমূহত ৰেকৰ্ড ৰখাৰ কিবা ভাল ব্যৱস্থা আছিল নে নাই কাৰণ আমি ফলাফলটো ঘোষণা কৰিম কিন্তু কৈছোঁ যে ৰেকৰ্ড বেছ আৰু এতিয়া আমি এক্সাৰচাইজটোৰ পৰা গম পালোঁ যে আমাৰ বিদ্যালয়সমূহত ক্লাছ 9ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল সুন্দৰভাৱে তাৰ ৰেকৰ্ডসমূহো বিদ্যালয়সমূহত আছিল আমাৰ মানে প্ৰি বৰ্ড যিটো টেষ্ট পৰীক্ষা বুলি কওঁ টেষ্ট পৰীক্ষাও অনুষ্ঠিত হৈছিলে গতিকে এটা ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে খুব ভাল ফলাফল হ'ব বুলি আশা মই যথেষ্ট বুলি নকওঁ এইটো গোটেই সাধাৰণীকৰণ নাযায় কাৰণ গোটেই অসমৰ সকলো জিলাৰ পৰাই অভিযোগটো অহা নাই বিশেষভাৱে কামৰূপ মেট্ৰ' জিলাৰ পৰা আৰু নলবাৰী জিলাত এনেকুৱা সেইখিনি আমাৰ বিভাগে চাইছে কৰ্তৃত্বশীল মানে বিভাগে তাৰ ব্যৱস্থাপনা কৰিছে গতিকে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ সাংঘাতিক কিবা গণ্ডগোল বেমেজালি হোৱা নাই আৰু কি কয় ফলাফলটো সুন্দৰভাৱে প্ৰকাশিত কাইলৈ ৰিজাল্ট ওলাব আমিতো খুলি প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াৰ কাৰণে ইমানখিনি প্ৰচেষ্টা কৰিলোঁ গতিকে এতিয়া ক'ভিড চিটুৱেশ্যনটো যথেষ্ট উন্নত হৈছে মই আশা কৰিম খুব সোনকালে স্কুল কলেজবিলাক আকৌ খুলিব Don't forget to like, share and subscribe this channel for latest updates. Thank you.